শংকৰ শ্ৰীমন্ত শংকৰদেৱৰ সংঘ মৰিগাঁও জিলা শাখাৰ ৪৬ সংঘৰ বাৰ্ষিক অধিৱেশন। তো বলক এতিয়া আমি ভিতৰত কি আছে আপোনালোকক দেখাই আছোঁ। তো কিমান কি মানে অধিৱেশনখনত কি হৈছে চব আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো বলক এতিয়া ভিতৰলৈ সোমাই যাওঁ। বৰ্তমান অধিৱেশনৰ গেটৰ সন্মুখত আছোঁ। তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম অধিৱেশনৰ কি আছে চব ডিটেইলছ দেখাই দিম আপোনালোকক। তো এতিয়া আমি বলক ভিতৰলৈ যাওঁ পুৰা। Hey guys, welcome back to my YouTube channel. পুনৰ স্বাগতম জনাইছোঁ। তো আজি আমি বৰ্তমান পাইছোঁ তেতেলীয়া এখন অধিৱেশন হৈছে। তো বছৰ হয় মানে তো প্ৰথম ঘৰৰ পৰা বিদায় ল'লে হৈছে দ্বিতীয় ঘৰলৈ গ'ল তৃতীয় ঘৰ এবাৰ আমি ওচৰতে কাৰণে আহিলোঁ। আজি আমাৰ গাঁৱলৈ ভগৱন্ত আহিব আমাৰ বন্ধু আছে। তো ইহঁতৰ ঘৰৰ ওচৰতে আমি প্ৰথমে এইটো শুশ্ৰূষা নকৰোঁ পাছত বস্তুবিলাক চাই থাকোঁ প্ৰত্যেকে। আপোনালোকে দেখিব পাইছে এইটো চাইডতে সৰুকৈ এটা নামঘৰ বনাই লৈ বঢ়িয়াকৈ আমাৰ ভকতবৃন্দসকলে ভাগৱত পাঠ কৰি আছে। তো আপোনালোকক শুনাবলৈ অলপ চেষ্টা কৰি তো গাই চাওঁতে এপিনে চাওক বাঁহ বেজেৰে বঢ়িয়া মানে মূৰ্তিবিলাক সাজি থৈছে বিভিন্ন ধৰণৰ মানে এপিনে কনকলতা আছে, শিৱ বাবা আছে, ভূপেন হাজৰিকা আছে, বিষ্ণু আছে, এপিনে মহাত্মা গান্ধী অন্যান্য বস্তুবোৰ বাঁহ বেজেৰে সাজি থৈ দিছে মানে। চাওঁতে গাইছে এফালে ভোজনালয়ৰ ব্যৱস্থাটো দেখিলেতো আপোনালোকে চাওক এফালে মানে খুব ভাল ব্যৱস্থা কৰিছে এইটো। তো সকলো ধৰণৰ দৰ্শকবৃন্দ আহি খাব পাৰিব মানে কমিটি মানুহে যে খাব পাৰিব সেইটো নহয় আৰু মানে। তো গাইছ সকলোতে মানে চব ভাগ আছে মানে এফালে মানে প্ৰদৰ্শনী আৰু বিপণন বুলি মানে আছে আৰু এইখিনিহঁত মানে ইয়াত খালি অনলি কাপোৰ মানে এফালে আছে আপোনালোকৰ গ্ৰন্থ বিপণন শাখা। তো ইয়াত মানে আপুনি অনলি এইখিনি হাতত কিতাপ পাব। তো এফালে আপোনালোকে দেখিব পাইছে এইবিলাক জুলুঙা বুলি কয় মোনা। তো এফালে চাওক এইফালে তিৱা সংস্কৃতিবিলাকৰ যোনে আছে গম পাইছে চাগে তিৱাৰ সাজ পোছাকবিলাক। আৰু এফালে আছে পূৰা পেণ্ট মানে কিবা কিবি আছে আৰু মানে ধৰি লওক কাপোৰবিলাক মানে বিভিন্ন ধৰণৰ সাজ পোছাক আছে আৰু মানে তো এইখিনিয়ে গাইজ চাওক ভালকৈ আপোনালোকে আৰু বহুত ভাগ বস্তু আছে। টাইম পালে আপোনালোকে দেখাবলৈ চেষ্টা কৰি এফালে আছে পেনবিলাক 200 টকাৰ পেন আপোনালোকে দেখিব পাইছে সেয়াই আৰু। মোৰ বন্ধুজনে এতিয়া অধিৱেশনৰ বিষয়ে কিবা এটা ক'ব। তো ভালকৈ ডিটেইলছখিনি লৈ লওঁ। মই যিহেতু প্ৰথমবাৰ আহিছোঁ এবাৰ প্ৰথম মানে ইমান ডিটেইলছবিলাক নাজানো। তো তাক সুধিম কমিটিত আছে যিহেতু অধিৱেশনৰ বিষয়ে কিবা এটা কৈ দিয়া। মানে আমাৰ ইয়াত তোমাৰ এইটো মানে মৰিগাঁও ভিত্তিত হৈছে জিলা ভিত্তিত হৈছে মানে বছৰে চেঞ্জ হৈ থাকে আৰু মানে ঠায়ে হয় এবাৰ ইয়াত হ'ল 3 দিনীয়া কাৰ্যসূচী। বছৰ 100 বছৰ মানে 1 বছৰ এইটো শ্ৰীমন্ত শংকৰদেৱৰ অধিৱেশন ন? শ্ৰীমন্ত শংকৰদেৱ আজি 3 দিন কাৰ্যসূচী কালি গ'ল আজি চলি আছে। আকৌ আহিবা কালি আহিম বাৰু। মানে বিদ্যাসাগৰ আহিব কালি ৰাতি সাংস্কৃতিক সন্ধিয়া আছে ন? আজিও আছে। আজি কোন আহিব? আজি এনেই লোকেল প্ৰগ্ৰাম চাগে ন? আজি লোকেল হ'ব মানে লোকেল গোটেই ডিষ্ট্ৰিক্টৰ। কাইলৈ বিদ্যাসাগৰ আহিব। তো গাইছ আমাৰ লগৰটোৱে ক'লে তো ভালকৈ। তো এইফালে চাওক আমি জেগাবিলাক বঢ়িয়াকৈ দেখা যাম কি হৈ আছে। তো আপোনালোকক দেখাবলৈ যিমানখিনি পাৰোঁ চব চেষ্টা কৰিম। সদায় আপোনালোকলৈ এটা নতুন ভাল কণ্টেণ্ট বিচাৰি মানে যিমান পাৰোঁ চেষ্টা কৰোঁ আপোনালোকক দেখাবলৈ। তো আপোনালোকে ছাপোৰ্ট কৰিব। তো আমি এতিয়া জেগাবিলাক চাব যাওঁ বলক। আমি আমাৰ এখেতে মাতিলে তো ভাতকেইটা খাই যাব দিছে। তো খাই যাওঁগৈ মানে এইফালে আপোনালোকে দেখিব পাইছে বঢ়িয়াকৈ ৰিচিপশ্যনবিলাক দেখাই আছে মানে বঢ়িয়া ফেচিলিটি ভাল ফেচিলিটি দিছে। তো আপোনালোকে দেখাই আছোঁ চব। আপোনালোকে চাওক ভিডিঅ'টো ভিতৰত যায় বঢ়িয়াকৈ আমি আহাৰ গ্ৰহণ কৰিম। তো আপোনালোকক দেখাম। তো গাইছ এইবিলাক দেখিব পাইছে ইমান বঢ়িয়া মানে একদম চিজিলি আপোনালোকৰ ইয়াত আসন গ্ৰহণ কৰি বঢ়িয়াকৈ ভাত চাত খাব পাৰিব। তো এইফালে চাওক খাই আছে ভাত চাত। জেগাটো ভালেই বাৰু। তো ইয়াতে আপোনালোকে আহি কিনে মজাকৈ আৰু কালি লাষ্ট দিন ন? কালি মানে লাষ্ট আৰু তো কালি গাইছ আপোনালোকৰ লাষ্ট দিন। তো আপোনালোকে সকলোৱে আহক ভালকৈ অধিৱেশনখন চাওক কিমান কি ভাল লাগে। তো আপোনালোকে নিজে আহি চালে বেছি ভাল লাগিব। তো যিমানটো আপোনালোকে চাওক আৰু এতিয়া আমি ভাতকেইটা খাবলৈ বহিছোঁ। তো ভাতকেইটা খাই কিনে আপোনালোকক বঢ়িয়াকৈ আকৌ জেগাবিলাক দেখাই আছোঁ। তো গাইছ আপোনালোকে দেখিব পাইছে মানে অধিৱেশনখনৰ মেইন পইণ্টত এইটো বঢ়িয়াকৈ এটা ষ্টাইলিছ কৰি দিছে। তো এফালে মজাকৈ এফালে মাছ আছে মাছ দিছে। তো মাছখিনি এতিয়া ধৰিব পৰা নাই চাগে। তো আপোনালোকক ভালকৈ দেখাবলৈ চেষ্টা কৰিম। তো চাই থাকক গাইছ এইফালে পূৰা মানুহ মানে ৰাতি হ'ব। মানুহ এতিয়া বৰ্তমানলৈকে হোৱা নাই। তো ৰাতি যিহেতু চাই ভাল লাগিব লাইটিং চব হ'ব ন।
আপোনালোকে দেখিব পাইছে ওচৰতে এইটো মানে ছাইডত আৰু চিকিৎসা সেৱা শিবিৰ আছে। তো বহুত দূৰ দূৰণিৰ পৰা আহে ন, মানে ডিষ্ট্ৰিক্টৰ ভিতৰত হৈছে যিহেতু দূৰ দূৰণিৰ পৰা আহিব ভকতবৃন্দসকল। তো কিবা যদি কোনো ক্ষয়ক্ষতি নহয় তাৰ বাবে চিকিৎসা শিবিৰ আছে, আপোনালোকে তাতে আহি গাইজ এতিয়া আমি এজন বয়সস্থ মানুহক সুধিম। তো আমি ইমান ভালকৈ নাজানো কাৰণে তো সুধিম, ডিটেইলছটো ভালকৈ দিব। তো দাদাজনক সোধোঁ। দাদা আপোনাৰ নামটো কওক। নামটো বাবুল পাটৰ। বাবুল পাটৰ। তো আপুনি ইয়াতে থাকে ন? হয়, এয়া আমাৰ মৰিগাঁও জিলা শাখাৰ বাৰ্ষিক অধিৱেশন ছ'চিয়েলিষ্ট সংস্থা। ইয়াত আমাৰ ৰান্ধবাৰ চলি আছে, নাম কীৰ্তন চলি আছে। আজি হয়তো 3 দিন চলিব। 3 দিন কাৰ্যসূচী 3 দিন কাৰ্যসূচী 29, 30, 31। 19 কালিয়ে লাষ্ট চাগে। কালি লাষ্ট, কালি ভাগৱত ভ্ৰমণ হ'ব। আৰু সাংস্কৃতিক সন্ধিয়া কিবা আছে? সাংস্কৃতিক সন্ধিয়া আছে আমাৰ। আজি জিলা শাখাই দেখুৱাব, যোৱাকালি আঞ্চলিক শাখাই দেখুৱালে, আজি জিলা শাখাই দেখুৱাব। কিমান বছৰ হ'ল এইখিনি মানে হেৰি মানে অধিৱেশনৰ হৈ থকা কিমান বছৰ? আমাৰ অধিৱেশন আমাৰ মৰিগাঁৱত হয় 46 সংখ্যক হ'ল আৰু। তো দাদাজনে ভালকৈ ক'লে, তো আপোনালোকে বুজি পাইছে চাগে। তো 3 দিনকৈ চলিব কাৰ্যসূচী। তো আজি ছেকেণ্ড দিনা চাগে, আজি ছেকেণ্ড দিনা। তো কালি লাষ্ট আছে, কালি সাংস্কৃতিক সন্ধিয়া হ'ব, কালি আৰু ভাগৱতৰ পাঠ হ'ব, শোভাযাত্ৰা হ'ব। তো গাইজ আপোনালোকক কালি আহিলে দেখাব পাৰিম। তো ভালকৈ আপোনালোকক চেষ্টা কৰিম দেখাবলৈ। তো চবেই আহক, আপোনালোকে আহক, কালি লাষ্ট দিন যিহেতু। তো ভালকৈ চাই কৰি যাওক আৰু। তো দাদা ধন্যবাদ এটা দিয়ক। তো গাইজ বলক, এতিয়া আমি বঢ়িয়াকৈ ভিতৰৰ জেগাবিলাক দেখাই আছোঁ তো আপোনালোকক। তো গাইজ বলক, বৰ্তমান গৈ আছোঁ ভাগৱতৰ ফালে। তো ভাগৱতত মানে মজাকৈ ভাগৱত আপোনালোকক অকণমান টাইম শুনাবলৈ চেষ্টা কৰিম। তো বলকচোন, এতিয়া আমি ভাগৱত ভালকৈ পঢ়িছে তাকে চাওঁগৈ অলপ। মানে কেতিয়াবা শুনি আছোঁ, ধৰি লওক আমি মানে বহুত জেগা ঘূৰিছোঁ। তো এইখিনি হয়তো চাই লওঁ কেনেকুৱা লাগিছে কেনেকুৱা নাই। তো এফালে দেখিব পাইছে আমাৰ ককা আইতাসকলে বঢ়িয়াকৈ ভাগৱত পঢ়ি আছে। তো আপোনালোককো দেখাব চেষ্টা কৰিম। তো চাওক, তোমাৰ নাম ল'ম, হস্তে তোমাৰ কৰ্ম কৰিম, আৰু নাকে তোমাৰ ধান ল'ম। আমি ঘৰলৈ যাবলৈ ওলাইছোঁ। তো কিমানখিনি ভিডিঅ'টো ভাল হ'ল কিমান বেয়া হ'ল তো নাজানো, আপোনালোকে চাই কিনে কমেণ্ট বক্সত জনাই দিব বঢ়িয়াকৈ। তো এতিয়া আমি ঘৰ যাবলৈ ওলাই আছোঁ। তো এতিয়া আমি বলক ঘৰলৈ যাওঁ। তো কালি পাৰিলে আপোনালোকক শোভাযাত্ৰাখিনি দেখাবলৈ চেষ্টা কৰিম যদি পাওঁ। তো এতিয়া আমি ঘৰত যাম আৰু ক'ত যাম ঘৰত। এতিয়া আমি বৰ্তমান ঘৰত গৈ আছোঁ। তো আমি অধিৱেশনৰ পৰা ওলাই দিলোঁ। তো কালি যদি